নমস্কাৰ গাইজ, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু আজি ভিডিঅ'টো মই মানে কলেজ যোৱা সময়তে ষ্টাৰ্ট কৰি দিছোঁ। আৰু কলেজ যাব ওলাইছোঁ, কিন্তু বতৰটো পূৰা ডাৱৰীয়া হৈ আছে। বৰষুণ দিব চাগে, ৰাতিপুৱা বৰষুণ দিলে আকৌ দিব। আৰু তাৰপিছত এতিয়া কলেজ যাওঁ। বতৰটো ডাৱৰীয়া হৈ আছে, চাওকচোন। মানে কি ধুনীয়া সেউজীয়া সেউজীয়া, কিবা এটা ভাল লাগে মানে জেগাখিনি। ইমান ধুনীয়া বোলো, সেউজীয়া হৈ আছে, খালি অলপ কম হ'ব লাগে। আৰু এতিয়া কলেজলৈ যাওঁ, আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। আৰু আমাৰ এইখন আইনা, যিখনত আমি চবেই চাওঁ। আৰু মানে দিছ ইজ মাই আউটফিট। চুৰ্ণিখন ভালকৈ ল'বই নাজানো, যাইজ বোলে গাইজ। জীৱনত মই এইটো কাম নিশিকিলোঁ, আৰু মই জীৱনত নোৱাৰোঁ এইটো কাম, মানে যিমান চেষ্টা কৰিলোঁ। এইফালে ছোৱালী আছে গাইজ, আমাৰ ইংলিছ ডিপাৰ্টমেণ্টৰ। এই কেমেৰাত ধৰিব নোৱাৰে। সেইটো আমাৰ ইংলিছ ডিপাৰ্টমেণ্ট, আৰু এইটো আমাৰ হোষ্টেল। চাওঁ আজি ফ্ৰেছাৰ্ছৰ প্ৰিপেৰেশ্যন। কালি যিহেতু ফ্ৰেছাৰ্ছ আছে, কি কৰোঁ, কি হৈ আছে বাৰু, কি কৰোঁ কি নকৰোঁ আপোনালোকে চাই থাকিব। আৰু ফ্ৰেছাৰ্ছ বুলি আমাৰ নাহাই হৈ আছে বেছিভাগে, যিহেতু বৰষুণ দি আছে, চব আঁতৰৰ পৰাই আহিব। মইতো যাবই লাগিব, ওচৰৰ মানুহ, সেইটো আৰু চাই থাকিব। আমি ক্লাছ কৰিছোঁ, নাই কৰা ক্লাছ, এনেই বহি আছোঁ। কি কৈছা? নাই ধৰা, আজি অহাই নাই, চব অমি টিপি এইবিলাক মই নাযাওঁ। ইহঁতে ল'ৰা চাবৰ কাৰণে এনেকৈ গৈছে। মৌচনাটো তুমি ইফালে আছিলা, ইফালে যে দৌৰি গৈ বহিলা। এটা আমি এতিয়া যাম কেণ্টিনত খাবলৈ, বহুত ভোক লাগিছে গাইছ। আমাৰ এতিয়া লাজ লাগে, কিন্তু মানে এনেকৈ ভিডিঅ' বনাই যাবৰ কাৰণে। তথাপিও মই যে হেৰিত যাওঁতে, কি আছিলে, কামাখ্যাত যাওঁতে, ই কি বিন্দাছ ভিডিঅ' সেনেকৈ ভাল লাগে। গাইছ, আমি এতিয়া চাহ খাবলৈ ওলাইছোঁ। ঠাণ্ডা বতৰৰ ডিমাণ্ড এইবিলাক। আমি খাম বুলি কোৱা নাই, বতৰে কৈছে খা খা, একো নহয়। আমি সেইকাৰণে খাম। আৰু এতিয়া নাখাওঁ নাখাওঁ কৈছিলোঁ, বতৰে কৈছে খা খা, সেইকাৰণে খাম। আৰু কাৰা ধোৱা লাগিছে গাইছ, কাৰা ধোৱা লাগিছে। মোৰ ভাগত যদি দুটা নপৰে। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। নহয় গাইজ, মাই ইউটিউব চেনেল নহয়, মোৰ ইউটিউব চেনেলটোৰ নামটো কি কৈ আছোঁ না মই। অ'কে, সেইটো চিক্ৰেট। সেইটো মানে মই ক'ত এইটো গাহৰি গাইজ। হেল্ল', মই ক'ম হেল্ল' গাই, হেল্ল', মই ক'ব খুজিছিলোঁ। হেল্ল' গাইজ, ৱেলকাম বেক টু আৱাৰ চেনেল। হেল্ল' গাইজ, প্ৰিপাৰেশ্যন ফৰ ফ্ৰেছাৰ্ছ চেনেল। নাই, মই ষ্টাৰ্টিংটো ঘৰতে কৰি আহিছোঁ। এনেকৈ যে বনাই। हेलो गाइस, वेलकम बैक टू सागरिका का चैनल। इस वीडियो में आप जो भी देख रहे हो वो लाइक करना, लाइक शेयर कमेंट भी करना, सब्सक्राइब भी कर देना, और आरू शेयर भी कर देना। और अपना लोग के आप लोग शेयर भी कर देना। हमारे डिपार्टमेंट कर देना, आपका स्वागत है। हमारा डिपार्टमेंट ना बहुत गरीब है, मतलब देख हमारे डिपार्टमेंट में फ्रेशमैन सोशियल है। हमारे पास सोशियल फ्रेशमैन কি হয় আমি क्या है भिखारी হয় বুলি কয় দে। गरीब হয়, गरीब बहुत हमारे कपाल में छाई हुई है। गरीबी हमारे कपाल में छाई हुई है। दिखाओ तो, दिखाओ जरा, ये देखो। हिंदी के साथ साथ असमिया भी, हाँ, सब कुछ मिक्स करके बोलना चाहिए ना। कारण আমাৰ অসমীয়া ভাষাটোৱে পালে ক্লাছিকেল লেংগুৱেজৰ মৰ্যাদা। যিটোক লৈ মানে আমি বহুত বেছি প্ৰাউড ফিল কৰি আছোঁ। মানে অসমীয়াটো কেতিয়াও মানে কথাৰ মাজে মাজে সোমাই দিব লাগে, যেনেকৈ আপোনালোকে অলপ ষ্টেণ্ডাৰ্ড বনাবৰ কাৰণে ইংলিছটো মাজে মাজে ভৰাই দিয়ে ন, এতিয়াৰ পৰা হিন্দীৰ মাজত অসমীয়া ভৰাই দিব। আমি মানে হিন্দীটো কম, কিন্তু আমি আমাৰ মাতৃভাষা ক্লাছিকেল যিটো আমাৰ অসমীয়া লেংগুৱেজ, আমিতো কেতিয়াও নাপাহৰোঁ। ক্লাছিকেল লেংগুৱেজ হয় আছাম।
लेवल कहाँ गया था तुम खुद गया पादाई जे को है सबको नको দেখাই এনে গাইজ মোক জুনিয়ৰ কেইটাই মোক বেয়া পোৱা হৈ গৈছে মই মানে ইমানে বোলে দম মই অকমান টানকে কৈছিলো সেইখিনি সময়ত মোৰ ভুকু লাগি আছিল মোৰ দুখ লাগিছিল মই ভুকু লাগি আছিল ভুকু লাগি আছিল নাই ভোক লগা নাই মানে খং এটা উঠি যায় ন পটককে সেন্টিমিটাৰ একদম মানে কালিও উঠি গৈছিল মোৰ পিছত মই ভাবিছো অলপ বেছি হৈ গ'ল আৰু মই মানে একোৱে কোৱা নাই মই নৰ্মেলি ক'লে শুন গালি দিয়া নিচিনা লাগে মানে মুখখনে ভয় বাই কি মগত দিয়া আছে এতিয়া আমি মানে ফ্ৰেচাৰ্ছ পাতি আছো কিন্তু আমাৰ জুনিয়ৰে আমাক পাত্তাই নিদিয়ে আমি ফ্ৰেচাৰ্ছ টিম কিন্তু আমি মানে ইমানে ৰিকুৱেষ্ট কৰিবলগীয়া হৈছে নহয় পাত্তাই নিদিয়ে মানে ইমান ৰিকুৱেষ্ট কৰি মাতিব লগা হৈছে মানে উপায় নাই গাইছ আমাৰ মানে এতিয়ালৈকে মানে কি হৈ আছে কেইটা বাজিলে টাইম বৰ্তমান 3:25 3:30 বাজি গ'ল মানে এতিয়ালৈকে আমি ফ্ৰেচাৰ্ছৰ প্ৰিপেয়াৰ কৰি আছোঁ আমি আছোঁ মাত্ৰ 5টা তাৰপিছত ভাঙি যাব পাৰে গাইছ বনাই আছে এইকেইটা আমাৰ কি বুলি কয় এইকেইটা মানে ইয়াৰ জন্মদাত্ৰী বনাই আছে এতিয়া বৰ্তমান এইবিলাক সৌন্দৰ্যৰ আঁৰত ইহঁতকেইটা আছে পিতৃ মাতৃ এইটো মানে এটা খুলি গ'ল আমি মানে অলপ উস্তাদি মাৰিলোঁ যে আঠাটো গুচি গৈছে কিন্তু ইমান ধুনীয়া লাগিছে চাওক মই ভালকৈ দেখাম ৰ'ব ইমান ধুনীয়া লাগিছে দেখিছে কালি মানে মিছ ফ্ৰেচাৰ্ছ আৰু মিষ্টাৰ ফ্ৰেচাৰ্ছক দিম আৰু হেণ্ডমেড গাইজ ভিডিঅ'টো ইয়াতে শেষ কৰি দিওঁ বুলি ভাবিলোঁ আজি মানে কলেজৰ পৰা আপোনালোকে দেখিলে পূৰা দেৰি হৈ গ'ল আহা তাৰপিছত আহি ভাত পানী খাই মেলি এনেই অলপ টাইম থাকিলোঁ প্ৰেয়াৰ কৰিলোঁ তাৰপিছত ভাত পানী খাই বৈ মানে ৰাতি এতিয়া আকৌ ভিডিঅ'টো অন কৰিলোঁ ভাবিলোঁ ভিডিঅ'টো খতম কৰি দিওঁ কাৰণ কালি মই প্ৰথমতে ভাবিছিলোঁ মানে এইটো ভিডিঅ' আৰু প্ৰিপেৰেশ্যনৰ আৰু ফ্ৰেচাৰ্ছৰ দুটা ভিডিঅ' একলগ কৰি এটা ভিডিঅ' বনাই দিম কিন্তু হয়তো সেইটো ভিডিঅ' দীঘল হৈ যাব পাৰে সেইকাৰণে ভাবিলোঁ নাই ছেপাৰেটকৈ দি দিওঁ আৰু ভাবিলোঁ আজি ভিডিঅ'টো শেষ কৰি দিওঁ সেইকাৰণে অন কৰিলোঁ ভিডিঅ'টো মই ভিডিঅ' বনালে এনেকুৱা নাক মোচা কপাল মোচা হাত মোচা মেনিয়া মানে এইবিলাক মোৰ দেই ইগন'ৰ কৰিব ফ্ৰেচাৰ্ছৰ প্ৰিপেৰেশ্যন বুলি মানে কি আৰু বাকী চবেতো গুচিয়ে গ'ল তাৰপিছত কিবাকিবি বস্তু বনোৱা গ'ল আৰু বাকীখিনিতো খোৱাটো অৰ্ডাৰ তাৰপিছত য'ত যি বস্তু লাগে আৰু ডেক'ৰেশ্যন কিবাকিবি এইখিনি বেলেগক অনাৰ দায়িত্বটো দিয়া গৈছে তাৰপিছত কালিলৈ চাই থাকিব আৰু ডেক'ৰেশ্যন আৰু গোটেইখিনি কালিয়ে কৰা যাব মানে কি হৈছে আমি এটা ৰুম প্ৰিন্সিপাল ছাৰক কৈ লৈছিলোঁ তাৰপিছত ছাৰে পাৰ্মিশ্যন দিলে পাতিবৰ কাৰণে কিন্তু মিউজিক ছিষ্টেম এলাউ নকৰোঁ বুলি ক'লে তাৰপিছত আকৌ ক'লে যে ৰুমটো 12টাৰ পিছতহে পোৱা যাব এনেকৈ ক'লে কালিতো শনিবাৰ 2টা বজাতে হয়তো ছুটি হৈ যাব পাৰে মেমহঁতে গুচি যাবগৈ তাৰপিছত এতিয়া যদি 12টাত ৰুম দিয়ে তেতিয়াহ'লে 2 ঘণ্টাত আমি কি কৰিম মানে কনফিউজ হৈ আছে ৰুম লোৱাৰ হৈ কৈছিলোঁ ছাৰৰ ওচৰত আজি বাৰু নহ'লগৈ তথাপিও চাওঁ কালি কি কৰিব পাৰোঁ কি হয়গৈ মানে এতিয়া যদি একেদিনাখনে গোটেই কলেজৰ ডিপাৰ্টমেণ্টবিলাকে পাতিলে হয় তেতিয়াহ'লে মানে দিয়ে আৰু সেইদিনাখন ফ্ৰেচাৰ্ছ মানে পাতিবৰ কাৰণে গোটেইকেইটা ৰুম এলাউ কৰি দিয়ে কিন্তু যিহেতু এতিয়া চবে পাতিয়ে দিলে একেলগে আমি আৰু ৰৈ গ'লোঁ কিবাকিবি কাৰণত সেইকাৰণে আমি যিহেতু এতিয়া মানে পাতিম বুলি ভাবিলোঁ আকৌ এতিয়া ক্লাছবিলাকো হৈ থাকে আমাৰ কাৰণে আমাৰ ফ্ৰেচাৰ্ছৰ কাৰণে বেলেগৰ মানে লষ্ট হোৱাটো সেইটো মানে বেয়া কথা যিহেতু ছাৰেও নিদিয়ে এইটো এলাউ নকৰে বাৰু চাই লওঁ যদি ৰুম মিলে তেতিয়াহ'লে এটা ৰুমতে মানে ডেক'ৰেশ্যন কৰি গোটেই ষ্টাৰ্টিঙৰ পৰা এণ্ডিঙলৈ সেইটো ৰুমতে হ'ব আৰু যদি মানে ছাৰে 12টাৰ পিছত দিয়ে অলপ খেলি মেলি হ'বগৈ চাগে আৰু সেইটো কালি কি হয় দেখা যাব আপোনালোকে চাব আৰু এইটো ভিডিঅ'ত নাপায় নেক্সট ভিডিঅ'টোত মানে যিটো আহিবলগীয়া ভিডিঅ'টোত আপোনালোকে পাব গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব গাইজ বাই বাই গুড নাইট